আমি লালকিল্লাত উপস্থিত হৈছোঁ। এয়া লালকিল্লা মোৰ পিছপিনে আছে। এয়া মোৰ পিছপিনে লালকিল্লা, দিল্লীৰ লালকিল্লা। ইয়াত আমাৰ টিকট কাটি আছে, তাৰপিছত আমি ইয়াত সোমাই যাম। এয়া মই গৈ আছোঁ। এয়া দিল্লীৰ লালকিল্লা, এয়া দিল্লীৰ লালকিল্লা। এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ। এয়া টিকট ঘৰ। ইয়াত টিকট লৈ আছে। টিকটৰ দামবিলাক আপোনালোকক দেখাই দিছোঁ। টিকটৰ দাম 50 টকা ইণ্ডিয়ান ভিজিটৰ 50 টকা। গৈ আছোঁ। আপনি আগুৱাই যাই পেলাই সোমাব আমি খোজকাঢ়ি যাই আছোঁ গোটেই হ'ব অসমৰ পৰা আহিছে। কিবা মেলাও চলি আছে ইয়াতে। এয়া দিল্লীৰ লালকিল্লাত আমাৰ ৰাষ্ট্ৰীয় পতাকা সগৌৰৱে উৰি আছে। চাওক, দিল্লীৰ লালকিল্লাৰ এয়া আমাৰ পতাকাখন সগৌৰৱে উজ্বলি আছে। এয়া আমাৰ ৰাষ্ট্ৰীয় পতাকা দিল্লীৰ লালকিল্লা। মানুহ দেখিছে, বহুত মানুহ এইবিলাক। এতিয়া আমি ভিতৰত প্ৰৱেশ কৰি আছোঁ। ইয়াত টিকটবিলাক চেক কৰি আছে। থেংক ইউ। ইয়াত এটা দুখৰ বিষয়, ইয়াত ভিডিঅ' কৰিব নিদিয়ে, গতিকে আপোনালোকক মই ভিডিঅ'ৰ ফটো দেখুৱাব নোৱাৰিম। মোবাইল আনিব নিদিব, কিন্তু চেকিং কৰাৰ পিছত মোবাইলবিলাক আনিব দিলে। ইফালেদি নেকি? এয়া ভিতৰত প্ৰৱেশ কৰিলোঁ। মিছা তথ্য নিদিব, ভুল তথ্য দিব নালাগে। ভিতৰত প্ৰৱেশ কৰিলোঁ আমি। চাওক, এয়া গৈ পিনে আছে দুটা।
ইয়াত এইবিলাক বহুত সৰু সৰু দোকান আছে, এইবিলাক চাওক। দোকান চাওক। এয়া দিল্লী লাল কিল্লা, বিশাল এৰিয়া। বিশাল এৰিয়া। এয়া शेयर भी नौकरी कर लेते हो जल्दी से এয়া ৰংমহল। এইটো এইটো ৰংমহল, এইটো কয় ৰংমহল। ইয়াতে লিখা আছে ৰংমহল। এয়া ৰংমহল। লক কৰা আছে, তাতে ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে এইখিনি। এয়াই লাল কিল্লা আছে। हाँ आग
আইট। হেৰিটেজ হাউচ, হেৰিটেজ হাউচ, হেৰিটেজ টি হাউচ। হেৰিটেজ